বিচাৰিব আপুনি এফালে কাবাক গালত চৰিয়াব তাৰ পিছত ক্ষমা বিচাৰিব এইটো আমি কেতিয়াও মানি নলওঁ তেওঁলোকৰ ইন্টেনশন বেয়া এইটো পৰ্যায়ক্ৰমে ডিজাইন কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই কৈছে হিন্দী ৰাষ্ট্ৰভাষাই নহয় সকলোৰে হৃদয়ৰ ভাষা বুলি কৈছে তাৰমানে অসমীয়া ভাষাটোক ইতিমধ্যে অসমীয়া মাধ্যমিকৰ বিদ্যালয়বিলাক বন্ধ কৰি অসমীয়া ভাষাটোক তেওঁলোকে নষ্ট কৰিব বিচাৰিছে অশোক সিংহলে ইমান স্পৰ্ধা কৰিছে যে গুৰুজনাই দি যোৱা যিবিলাক সংস্কৃতি তাক তেওঁ স্পৰ্ধা কৰিছে গতিকে ক্ষমা খোজাটোৱে ডাঙৰ কথা নহয় আগলৈ যদি অশোক সিংহলে ইয়াৰ আগতো কৈছে যে অসমীয়া মানুহক মদ আৰু গাহৰি দিলে হৈ যায় বুলি ইয়াৰ আগতো কৈছে তাৰমানে তেওঁলোকে যেতিয়া যি মন যায় টকাৰ জোৰত কৰিব নেকি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ সঁচাকৈ যদি জাতি মাতি ভেটিক অসমীয়া জাতিটোক যদি ভাল পায় গুৰুজনাক যদি সঁচাকৈ আপোনালোকে সঁচাকৈ শ্ৰদ্ধা কৰে তেতিয়াহ'লে অশোক সিংহলক আপুনি ৰিজাইন দিবৰ কাৰণে বাধ্য কৰক মন্ত্ৰিত্ব পদৰ পৰা খাৰিজ কৰিব লাগে এজন বেপাৰী তেওঁ আহি পেলাই আজি চাওক ডিলিমিটেশ্যনত সমষ্টি নিৰ্ধাৰণৰ কাম অশোক সিংহলে কৰিব ক'ত কেনেকৈ কি হ'ব অশোক সিংহলে কৰিব হিমন্ত বিশ্ব শৰ্মাই কি বুলি ভাবিছে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰখন বেপাৰীক দিব বিচাৰিছে নেকি সেইকাৰণে আজি মাজুলী সত্ৰ নগৰীৰ পৰা মই কৈছোঁ সত্ৰত গৈছোঁ সত্ৰৰ প্ৰভু ঈশ্বৰসকলকো কৈছোঁ যে আপোনালোকে ৰাতিপুৱাৰ পৰা গুৰুজনাৰ আসন সন্মুখত লৈ যি উপাসনা কৰে গুৰুজনাক লৈ যি মন্ত্ৰী অশোক সিংহলে স্পৰ্ধা কৰি এনেকুৱা অশুভ মন্তব্য কৰিছে ভাওনাক লৈ ভাওনা গুৰুজনাৰ সংস্কৃতি গতিকে আপোনালোকেও মাত মাতক আপোনালোকে যদি মাত নামাতে আমি আপোনালোকৰ শ্ৰীচৰণৰ পৰা আশীৰ্বাদ লওঁ গুৰুজনাৰ মানে আসনখন সন্মুখত ৰাখি আপোনালোকৰ শ্ৰীচৰণৰ পৰা প্ৰভু ঈশ্বৰসকল সত্ৰাধিকাৰসকলৰ পৰা আমি আশীৰ্বাদ লওঁ গতিকে আপোনালোকে গুৰুজনাক যেতিয়া তেওঁ এনেকুৱা ধৰণৰ তেওঁ সংস্কৃতিক আঘাত আনিব আপোনালোকে মাত মাতাটো আমি বিচাৰিছোঁ আৰু সেইকাৰণে আজি মাজুলী সত্ৰ নগৰীৰ পৰাই এনেকুৱা দালালৰূপী অসমীয়া জাতিক অসন্মান কৰা গুৰুজনাক অসন্মান কৰা মন্ত্ৰীক হুঁচিয়াৰ কৰি দিয়াই নহয় আগলৈ যাতে এনেকুৱা নকৰে তাৰ কাৰণে আমি মাজুলীৰ পৰা সকীয়াই দিছোঁ